আকৌ এবাৰ ভাইৰেল হ'ল গোপন ভিডিঅ'। যোৰহাট কাণ্ডৰ পিছত এইবাৰ হোজাইৰ কাণ্ড। এইবাৰ হোজাইত শিক্ষক আৰু নিজ ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল হ'ল সামাজিক মাধ্যমত। ৰ'ব আপোনালোকক ভাইৰেল ভিডিঅ'টো অলপ দেখুৱাই লৈছোঁ, চাওক আপোনালোকে ভিডিঅ'টো। যোৱাকালিৰ পৰা ভাইৰেল হৈছে এইজন শিক্ষক তথা সাংবাদিক মাহমুদ আলী। এতিয়া লিংক নালাগে, ভাইৰেল ভিডিঅ' লাগে। ভাইৰেল ভিডিঅ' বিচাৰি লণ্ডভণ্ড কৰিলে ছ'চিয়েল মিডিয়া। এতিয়া ফেচবুকখন অ'পেন কৰিলেই এই ভাইৰেল ভিডিঅ'খিনি ওলাই থাকে। এই লম্পটজনে আচলতে কি কৰিলে? আচলতে সমাজখন কি হৈ আছে, সমাজখন কি হ'ব গৈ আছে, সমাজত আৰু একো বাকী নাই হ'বলৈ। এইবিলাক বন্ধ মানুহৰ কাৰণে, এইবিলাক বন্ধ মানুহে এইবিলাক কি অশ্লীল ভিডিঅ' বনাই ভাইৰেল কৰি থাকে। এইবিলাকৰ কাৰণে সমাজত আৰু কি হ'বলৈ বাকী আছে? সমাজখন একো ধ্বংসৰ পথত গৈ আছে। ছোৱালীজনী উচ্চতৰ মাধ্যমিকত পঢ়ি আছে। ছোৱালীজনীক ফুচুৰাই ভাড়াঘৰত দি পেলাই এনেকুৱা অপকৰ্ম কৰিলে ভণ্ড শিক্ষকজনে। আকৌ এই ভণ্ড শিক্ষকজনে নিজৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিছে। এই ভিডিঅ' ৰেকৰ্ডিংটো এতিয়া ভাইৰেল হৈ পৰিছে। কেনেকুৱা এজন ভণ্ড শিক্ষক চাওক আপোনালোকে। এনেকুৱা শিক্ষক আমাৰ সমাজত নথকাই ভাল। শিক্ষকৰ নামত কলংক এইজন লম্পট শিক্ষক, আৰু সাংবাদিকৰ নামতো কলা দাগ লগাই দিলে এই ভণ্ডজনে। এনেকুৱা লম্পট শিক্ষকক সমাজত ৰাখিবই নালাগে, সমাজৰ পৰা ওলাই দিব লাগে। এনেকুৱা মানুহ সমাজত থাকি পেলাই কি কৰিব? কোনো কামত আহিব জানো? এনেকুৱা কুকৰ্ম কৰি থাকে, তাৰ নিচিনা মানুহ কি কামত আহিব? নিজে পঢ়োৱা ছাত্ৰীৰ লগত তাই এনেকুৱা অশ্লীল ভিডিঅ' বনাইছে, কি ক'ম আপোনালোকক। তাই নিজে পঢ়াইছে ছাত্ৰীজনী, কি ফুচুৰাই ছোৱালীটোক নি পেলাই এনেকুৱা ছোৱালীটোৰ জীৱনটো ধ্বংস কৰি দিলে। এনে শিক্ষকৰ পৰা আমি কিবা আশা কৰিম জানো? আমাৰতো কোনো আশা নাই। এনেকুৱা শিক্ষকৰ পৰা আমি কি আশা কৰিম? শিক্ষক হ'ল আমাৰ গুৰু, আমি শিক্ষকক গুৰু, আমাক শিক্ষা দান দিয়ে। তাই কেনেকুৱা শিক্ষক? তাই স্কুলত কি শিক্ষা দিয়ে? এইবিলাক অশ্লীল কাম কেনেকৈ কৰে এইবিলাক শিক্ষা দিয়ে নেকি স্কুলত গৈ পেলাই? তাই কেনেকুৱা শিক্ষক? আকৌ বোলে তাই সাংবাদিক। তাই কিহৰ সাংবাদিক, কিহৰ শিক্ষক? তাই কি কৰিলে এতিয়া? मोदी जी ने बोला था ना, बेटे लोग को बचाओ, बेटी को पढ़ाओ। बेटे लोग को कैसे पढ़ाएगा? अब देखिए देश में क्या हो रहा है। आप ऐसा कुछ एक्शन लीजिए। कोई नेक्स्ट टाइम ऐसा करेगा ना, 100 बार सोच लिएगा। ये करेगा तो ऐसे सजा मिलेगा। ऐसा कुछ एक्शन लीजिए आप। মাহমুদ আলী যিটো স্কুলত পঢ়াইছিলে সেইটো স্কুলৰ পৰা তাক বহিষ্কাৰ কৰি দিছে, আৰু তাই বোলে DY365ৰ সাংবাদিক আছিল। এতিয়া DY365ৰ লগত কোনো তাৰ সম্পৰ্ক নাই। DY365ৰ তৰফৰ তাক বহিষ্কাৰ কৰি দিছে, সমাজৰ পৰাও তাক ওলাই দিয়া হৈছে। এতিয়া মই অসম চৰকাৰক এইটো অনুৰোধ কৰিছোঁ, এইটো এনেকুৱা শাস্তি লাগে, আপোনালোকে উচিত শাস্তি দিয়ক। এইটো এনেকুৱা লম্পট মানুহক শাস্তি দিব লাগিব, যাতে নেক্সট টাইম এনেকুৱা কাম কোনেও নকৰে। কোনোবাই যদি কৰিব যায় যাতে এশবাৰ ভাবি লয়, নহয় এইটো কৰিলে এনেকুৱা শাস্তি হ'ব, এনেকুৱা শাস্তি দিয়ক। আমি অসম চৰকাৰক এইটো অনুৰোধ জনাইছোঁ, এইটো উচিত শাস্তি দিয়ক। এটা ছোৱালীৰ লাইফ ধ্বংস কৰি দিছে, এটা ছোৱালীৰ জীৱনটো সৰ্বনাশ কৰি দিছে এই লম্পটজনে। এই লম্পটজন বোলে আকৌ শিক্ষক। কিহৰ শিক্ষক বে এইটো? আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।